হাগ্ৰামা মহিলাৰ দিনত বহুত কেলেংকাৰী হৈছিল যে হাগ্ৰামা মহিলাৰে নিজেও খাইছিলে আনকো খুৱাইছিল কিন্তু প্ৰমোদ বড়োৰ দিনত সেইটো হ'লগে কি লুণ্ঠন অকল প্ৰমোদ বড়ো আৰু প্ৰমোদ বড়োৰ লগত থকা একাংশ ছাত্ৰ নেতাই ক্ৰছ কেন্দ্ৰৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত মই দিলৱাৰ হুছেইন মজুমদাৰে আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি আহি উপস্থিত হৈছোহি বাক্সা জিলাত উপস্থিত হৈছোহি আৰু দিহাৰী পৰিষদীয় সমষ্টিত উপস্থিত আছো য'ত ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থী আছে অশ্বনী দাস নামৰ এগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আজি ইয়াত আহি উপস্থিত হৈছিলহি আৰু অখিল গগৈয়ে বিশাল জনসভা সম্বোধন কৰিছে বিটিআৰৰ যি নিৰ্বাচন আকৰ্ষণীয় ৰূপ লৈছে আৰু প্ৰথমবাৰৰ বাবে বিটিআৰ নিৰ্বাচনত দেখা পোৱা গৈছে ৰাজ্যৰ প্ৰায় আটাইকেইটা ৰাজনৈতিক দল ৰাষ্ট্ৰীয় দলৰ পৰা আৰম্ভ কৰি আঞ্চলিকতাবাদী দলসমূহ প্ৰত্যেকটো দলে অংশগ্ৰহণ কৰিছে আৰু নিৰ্বাচনী যুঁজ আকৰ্ষণীয় ৰূপ লৈছে অখিল গগৈৰ সৈতে আমাৰ আছে জটিল এক সমষ্টি আৰু জটিল নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছে জানিবৰ কাৰণে চেষ্টা কৰিম অখিল গগৈ ডাঙৰীয়া কেইখন আসনত আপোনালোকে প্ৰাৰ্থিত্ব দিছে আৰু কি আশা কৰিছে আমি বিটিচিত অকল তিনিখন আসনত প্ৰাৰ্থিত্ব দিছো মাত্ৰ তিনিখন আসনত এজন বড়ো যুৱকক আমি এখনত দিছো ওদালগুৰিত আৰু দুজন বড়ো নহয় অন্য জনগোষ্ঠীৰ মানুহ তেখেতসকলক ইয়াতে নিৰ্বাচনত উঠাইছো এজন শৰণীয়া কছাৰী দুজন শৰণীয়া কছাৰী আমি তেখেতসকলক নিৰ্বাচনত আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰাইছো আজি বিহিৰা বিধানসভা সমষ্টিত পৰিষদীয় সমষ্টি বিহিৰা পৰিষদীয় সমষ্টিত আজি মই কেম্পেইন কৰিবলৈ আহিছিলো ইয়াত অশ্বিনী দাস ডাঙৰীয়া তেখেত আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হয় আৰু তেখেতক ভোটদান কৰিবৰ কাৰণে অনুৰোধ কৰিবৰ কাৰণে ৰাইজৰ মাজলৈ আহিছিলো মোৰ কথাটো খুব স্পষ্ট যে কোকৰাঝাৰত বিটিচি এলেকাৰ মানুহৰ সমস্যাৰ প্ৰতিধ্বনি কেতিয়াও নুঠে যেনেকৈ অসম বিধানসভাত 126 জন বিধায়কৰ ভিতৰত ৰাইজৰ দলৰ এজন বিধায়কে আমি ৰাজ্যখনৰ মূল সমস্যাবিলাক তাত উত্থাপন কৰোঁ ঠিক তেনেকে বিটিএডিটো বা বিটিচি অঞ্চলৰ মানুহৰ সমস্যাসমূহ উত্থাপন কৰিবৰ কাৰণে আমাৰ ৰাইজৰ দলক ভোট দিব লাগে কেইটামান কথা উলুকিয়াম ইয়াতে মই ঘূৰিছো এইকেইদিনৰ পৰা বিটিআৰ অঞ্চলৰ বিভিন্ন প্ৰান্তলৈ গৈছো বড়ো অবড়ো প্ৰত্যেক জনগোষ্ঠীৰ লোকৰ সৈতে আমি কথা পাতিছো ইয়াতে দেখা পোৱা হৈছে সাংঘাতিক মানৱ অধিকাৰ মৌলিক অধিকাৰ খৰ্ব হৈ আছে যিসকল অজনজাতীয় লোকসকল খৰ্ব হৈ আছে তেওঁলোকৰ মানৱ অধিকাৰ এইকাৰণে কৈছো যে তেওঁলোকৰ নাগৰিক অধিকাৰ পৰ্যন্ত ক'ৰবাত খৰ্ব হৈ আছে ইয়াৰ অঞ্চলৰ লোকসকলে মোক জনোৱা মতে তেওঁলোকে কোৱা মতে তেওঁলোকে নিজৰ মাটি বাৰী পৈতৃক সম্পত্তি তেওঁলোকে সন্তানে নিজৰ নামত কৰিব নোৱাৰে লগতে বিভিন্ন ধৰণৰ যিবোৰ নিযুক্তি প্ৰক্ৰিয়া দেখা পোৱা গৈছে চৰম বৈষম্য হোৱা বুলি কোৱা হৈছে সকলো জাতি জনগোষ্ঠীৰ নিজৰ নাগৰিক অধিকাৰ পাব লাগে সমান উন্নয়ন হ'ব লাগে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত সমান উন্নয়নৰ শ্লোগান দিয়ে হয় কিন্তু বিগত সময়ছোৱা 2003 চনৰ পৰা বিটিচি চুক্তি যেতিয়া হৈছিল আজিলৈকে সেই সমান উন্নয়ন দাবী পিছতো সম উন্নয়ন হোৱা নাই এই বিষয়টো আপুনি কি দৃষ্টিকোণেৰে বিচাৰ কৰে আপুনি সঁচাকৈ এটা খুব গুৰুত্বপূৰ্ণ আৰু বিটিচিৰ ক্ষেত্ৰত মৌলিক প্ৰশ্নটো উত্থাপন কৰিছে সেইটো হ'ল যে বিটিচি এলেকাত যিমান মানুহ আছে তাৰ মাত্ৰ 30% মানুহে জনজাতি 70% মানুহে অজনজাতি আৰু অজনজাতি অবড়ো নাগৰিক এতিয়া 70% মানুহৰ ভোটাধিকাৰ আছে কিন্তু ভোটাধিকাৰ থাকিলেও তেওঁলোকে ইচ্ছাই নিজৰ ইচ্ছা সাপেক্ষে মুকলিমূৰীয়াকৈ ইয়াত ভোটদান কৰাৰ যিটো পৰিৱেশ লাগে সেইটো নাই কিছুদিনৰ আগলৈকেতো আচলতে ভোট দিবলৈকে নাপাইছিলে এতিয়া ভোট দিবলৈ বহু ঠাইতে পায় বেছিভাগ ঠাইতে এতিয়া ভোট দিবলৈ পায় এতিয়াও কোনোবা ঠাইত ভোট দিবলৈকে নাপায় জোৰ জবৰদস্তি কৰি দাদাগিৰি কৰি উৎপাত কৰি মানুহৰ পৰা ভোট লোৱা হয় ভয় ভাবুকি প্ৰদান কৰি গতিকে নাগৰিক অধিকাৰ যে ইয়াতে উলংঘন হয় এইটো 100% খাটাং আনহাতে যিবিলাক মূল সমস্যা আপুনি তাৰ ভিতৰত ক'লে 1 নম্বৰ সমস্যাটোৱে হ'ল যে ইয়াত মাটি বাৰীৰ সমস্যা হয় বিশেষকৈ যেতিয়া UPPL ইয়াত শাসন ক্ষমতালৈ আহিলে
UPPL শাসন ক্ষমতালৈ অহাৰ পাছত এইটো বেছি স্পষ্ট হৈ গ'ল যে BTC অঞ্চলৰ ভিতৰত থকা অবড়ো মানুহবিলাকৰ মাটি পুৰুষানুক্ৰমে খাই থকা যিখিনি মাটি তেওঁলোকৰ আগৰ পুৰুষৰ পৰা পিছৰ পুৰুষলৈ হস্তান্তৰকৰণৰ ক্ষেত্ৰত ব্যাপক বাধা আৰোপ কৰা হ'ল এনেকে কৈ নিদিয়ে যে দেউতাকৰ মাটি পুতেকৰ নামত নুঠিব এনেকে বুলি কৈ নিদিয়ে কিন্তু ফাইলটো আবদ্ধ কৰি থৈ কিন্তু দিয়া কোনো পধ্যে কোকৰাঝাৰত ফাইলটো আগবাঢ়িবলৈ দিয়া নহয় যাৰ ফলস্বৰূপে আচলতে নিজৰ দেউতাকৰ পৰা নিজৰ ককাকৰ পৰা এখন আপোনাৰ কেইবাজন মানুহৰ নামত থকা পট্টাখন তাক ফালি এজন এজন ব্যক্তিৰ নামত উত্থাপন কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটো এতিয়া নাই গতিকে মই ভাবো যে এই ক্ষেত্ৰত নিজৰ মাটি ভূমিৰ যি সমস্যা সেই সমস্যাটো BTC অঞ্চলৰ অনাবড়ো ৰাইজৰ আটাইতকৈ ডাঙৰ সমস্যা এক নম্বৰ 2 নম্বৰ ইয়াৰ নিযুক্তিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে BTC অঞ্চলৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ দিনত যিটো হৈছে নিযুক্তি আৰু ঠিকা 100% বড়ো মানুহে পাইছে 100% আচলতে অনাবড়ো ৰাইজ ইয়াৰ পৰা বঞ্চিত হৈছে গতিকে ঠিকা ঠুকলি ব্যৱসায় বাণিজ্য তাৰপিছত চাকৰি এইবিলাকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে অবড়ো ৰাইজৰ ক্ষেত্ৰত ব্যাপক আৰু সম্পাংগীন মানে অত্যাচাৰ কৰা হৈছে আৰু এটো হল আমি দেখিছো যে প্ৰমোদ বড়োৰ UPPL চৰকাৰখনৰ আচলতে এটা প্ৰধান বৈশিষ্ট্য গতিকে বাকিবিলাক কথা নকৈ মই চাৰিটা এই কথাকেইটা কৈ দিয়াৰ পাছত ভোটৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অত্যাচাৰৰ সন্মুখীন হয় সম্পত্তি হস্তান্তৰৰ ক্ষেত্ৰত কেনেকে ধৰণে অসুবিধাৰ সন্মুখীন হৈছে তাৰ পাছত আকৌ আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কেনেকৈ অসুবিধাৰ সন্মুখীন হৈছে ঠিকাৰ ক্ষেত্ৰত কেনেকৈ অসুবিধাৰ সন্মুখীন হৈছে এই কথাকেইটা কোৱাৰ পাছতে BTCৰ মানুহৰ প্ৰকৃত যে নাগৰিক অধিকাৰ ইয়াত সুৰক্ষিত নহয় সেই কথাটো প্ৰমাণিত হৈছে বুলি মই ভাবো কিন্তু সকলো সা সুবিধা কিন্তু সুৰক্ষিত কৰি লৈছে প্ৰমোদ বড়োৱে এই কাৰণে মই কৈছো যে আজি দি ক্ৰছ কাৰেণ্টে আমি এক্সক্লুসিভলি এটা তথ্য প্ৰকাশ কৰিছো যে প্ৰমোদ বড়োৱে তেওঁ নিৰ্বাচনী শপতনামাত পুনৰ কৈছো প্ৰমোদ বড়োৱে তেওঁ নিৰ্বাচনী শপতনামাত তেওঁ পত্নীৰ নামত থকা 9টাকৈ সম্পত্তি 9টাকৈ স্থানত থকা মাটিবাৰীৰ যি তথ্য সেয়া লুকুৱাইছে নিৰ্বাচনী শপতনামাত মাটিবাৰী সম্পত্তি লুকুৱাটো এক অপৰাধ লগতে তেওঁ আচলতে তেওঁৰ যি প্ৰাৰ্থিত্ব সেয়া আচলতে কেনসেল হ'ব লাগে প্ৰমোদ বড়োৱে 9টাকৈ স্থানত তেওঁ পত্নীৰ নামত থকা মাটিবাৰী তথ্য লুকুৱাৰ আমি তথ্য সহকাৰে ইতিমধ্যে কেইবাটাও আমি বাতৰি প্ৰকাশ কৰিছো আপুনি কি ক'ব এই মুহূৰ্তত মানে এটা কথা ঠিক যে প্ৰমোদ বড়োৱে ছাত্ৰ নেতাৰ পৰা গৈ ৰাজনীতিলৈ সোমাই কিমান পৰ্যায়ৰ টকা ঘটিছে এইটো কল্পনা কৰিব নোৱাৰে মই যেতিয়াই BTC অঞ্চললৈ আহো মানুহবিলাকে মোক কয় যে এইটো বৰ ভয়ানক কাণ্ড এটা ঘটিছে যে BTC অঞ্চলৰ প্ৰত্যেকটো ঠিকাতে 30% কমিশন দিব লাগে মইতো এইটো কথা শুনি আছো মইতো 35% লৈকে শুনা পাইছো ইয়াতে মোক 30% বুলি কয় আৰু ইভেন ভাৰতবৰ্ষৰ চাগে ক'তো এনেকুৱা ঠাই নাই য'ত এটা ঠিকাত 30% কমিশন ৰাজনীতি কৰা মানুহবিলাকে প্ৰশাসক বিলাকে এনেকৈ লৈ লয় তেতিয়াহ'লে উন্নয়ন কেনেকে হ'ব আৰু দ্বিতীয়তে হাগ্ৰামা মহিলাৰ দিনতে মেইন যিবিলাক কাম হৈ গ'ল তাৰপিছত আৰু প্ৰমোদ বড়োৰ দিনত বিশেষ ধৰণৰ উন্নয়ন আমি দেখাই নাই গতিকে এই যে প্ৰমোদ বড়োৱে দুহাতেৰে কেৱল নিজৰ নামত টকা ঘটিছে আৰু টকা ঘটাৰ পাছত এতিয়া এনেকুৱা ধৰণৰ এজন ছাত্ৰ নেতাই ইমান সোনকালে ইমান মাটি বাৰী কৰি পেলালে যে তেওঁ নিৰ্বাচনী শপতনামাত যদি সেই মাটি বাৰী বিলাকৰ হিচাপ দিয়ে তেতিয়াহ'লে গোটেই এটা বিস্ফোৰণ হ'ব চাৰিওফালে জুই লাগিব চাৰিওফালে মানুহে সাংঘাতিক ধৰণে হুলস্থুল লগাব সেইকাৰণে নিৰ্বাচনী মানে আপোনাৰ হেৰিয়াত তেওঁলোকে নামি নিদিলে সেই সম্পত্তিবিলাকৰ তালিকাই নিদিলে সেইকাৰণে মই ভাবো যে নিশ্চিতভাৱে নিৰ্বাচন কমিশন অফ ইণ্ডিয়াই প্ৰমোদ বড়োৰ যি আপোনাৰ নমিনেশ্যন সেই নমিনেশ্যন কেনচেল কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰমোদ বড়োৰ নমিনেশ্যন কেনচেল কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে বিটিআৰ বিভিন্ন প্ৰান্তত মই ঘূৰিছো ফুৰিছো ইয়াতে যিসকল নেতা তেওঁলোকৰহে উন্নয়ন হৈছে সাধাৰণ ৰাইজৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই এতিয়াও দুখীয়া নিচলা হৈছে সাধাৰণ ৰাইজে বহু লোকে কোনো অৰুণোদয় আঁচনি পোৱা নাই বহু লোকে ঘৰ এটা পোৱা নাই এতিয়া আমি আজি দিনটোত মই খালবাৰী বজাৰত উপস্থিত আছিলো সাধাৰণ ৰাইজৰ মনৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিছিলো আনকি বহু লোকে কৈছে এইবাৰ তেওঁলোকে ভোট নিদিয়ে কাৰণ ভোট দি একো লাভ নাই কোনো তেওঁলোকৰ একো উন্নয়ন নকৰে বিটিআৰ বাসীৰ ৰাইজৰ হাতত বিকল্প কি মানে আচলতে অসমত যিমান অনুন্নয়ন হৈ আছে উন্নয়ন হোৱা নাই
তাতোতকৈ ডাবুল অনুন্নয়ন আমাৰ বিটিআৰত হৈ আছে, ডাবুল অনুন্নয়ন আমাৰ বিটিআৰত হৈ আছে, বিটিচিত হৈ আছে। সঁচা কথা ক'বলৈ গ'লে মানে আপুনি দুটা বস্তু একদম স্পষ্টকে দেখিবলৈ পাব যে বিটিচিৰ বড়ো এলেকাৰ ৰাস্তা পদূলি অলপ পকা হৈছে, কিন্তু অবড়ো অঞ্চলৰ ৰাস্তা পদূলি একেবাৰে পকীকৰণ হোৱাই নাই। নাম্বাৰ 1। 2 নম্বৰ কথাটো হ'ল বড়ো বা অনাবড়ো বাদেই দিয়ক, সাধাৰণ মানুহৰ কাৰণে কোনো আঁচনি ইয়াতে গ্ৰহণ কৰা হোৱা নাই। তাৰ বিপৰীতে আমি নিজে দেখিছো যে আজি প্ৰমোদ বড়োৱে 10 কোটি টকা ছাতি কিনাৰ নামত চেংচন কৰিছে, মানে টেণ্ডাৰ কৰিছে, কিনিবৰ কাৰণে অৰ্ডাৰ ওলাইছে, অথচ বাৰিষা গুচি গৈছে। আৰু ছাতি যেনেকে পোৱাৰ ক'তো আমি দেখা নাই যে মানুহে ছাতি পাইছে। তো এই ধৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা, ষ্টেট গভৰ্ণমেণ্টৰ পৰা অহা যিটো ফাণ্ড, সেই ফাণ্ডটোৰ যি মিছ ইউজ হৈছে, দুটা বস্তু মই আকৌ এবাৰ কৈছো যে ইয়াতে উন্নয়ন একেবাৰে কম, পুঁজিৰো একেবাৰে কম, উন্নয়ন কম। কিন্তু উন্নয়নৰ ক্ষেত্ৰতো বৈষম্য হৈছে। অবড়ো অঞ্চলবিলাকত একেবাৰে উন্নয়ন নাই, বড়ো অঞ্চলবিলাকত সামান্য ৰাস্তা পদূলি কেইটামান হৈছে। আৰু 3 নম্বৰ মই কৈছো যে একদম সাধাৰণ মানুহৰ কাৰণে উন্নয়নমূলক কোনো ধৰণৰ আঁচনি গ্ৰহণ নকৰি যিকেইটা পইচা আহিছে সেইবিলাক ঠিকাদাৰক দি তাৰ পৰা ব্যাপক অংশ এটা লুণ্ঠন কৰাৰ বাহিৰে বেলেগ কোনো ব্যৱস্থা আমি ইয়াতে বিটিএডি অঞ্চলত দেখা নাই। ঠিকাদাৰৰ কথা আপুনি উলিয়াইছে, মোৰ মনত আছে মই কালিৰ দিনটোত মই মথনগুৰিত উপস্থিত আছিলো আৰু দুমনি এখন দলং, কেৱল দুমনি নহয় তাতে উল্টাখুন্দা বুলি আৰু এখন দলং আছে, এইবোৰ 5 বছৰ 8 বছৰ আগতে আৰম্ভ হোৱা, আজিলৈকে সম্পূৰ্ণ হোৱা নাই। লগতে মনোৰঞ্জন ব্ৰহ্ম নামৰ আন এগৰাকী ঠিকাদাৰ, বৰ্তমান সেইজনে বিজেপিত যোগদান কৰি এতিয়া তেওঁ পৰিষ্কাৰ হৈ লৈছে ৱাশ্বিং মেচিনত বিজেপিৰ, সেই মনোৰঞ্জন ব্ৰহ্মৰ বিৰুদ্ধে 95 কোটি টকা আৰু এনেকুৱা 100 কোটি টকাৰ অভিযোগৰ কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই, উচিত বিচাৰ হোৱা নাই, উচিতভাৱে তদন্ত হোৱা নাই। গতিকে এইবোৰ 8 বছৰ 5 বছৰ 8 বছৰ পৰা পৰিত্যক্ত অৱস্থাত পৰি আছে। কি ক'ব এই মুহূৰ্তত? আচলতে বিটিচি প্ৰশাসনৰ যিসকল ৰাজনীতিক, সেয়া প্ৰমোদ বড়োৱে হওক বা সেয়া হাগ্ৰামা মহিলাৰে হওক, দিল্লী আৰু দিছপুৰে এওঁলোকক খাবলৈ দিছে, লুটিবলৈ দিছে, নেতাসকলক লুটিবলৈ দিছে, নেতাসকলক লুটিবলৈ দি তেওঁলোকক জালত পেলাই আছে। সদায় এইটো কাম কৰে, সদায় কি কৰে, জনজাতি ৰাইজক কি কৰে, জনজাতি ৰাইজক ঠগিবৰ কাৰণে জনজাতি অঞ্চলবিলাকৰ সম্পদ লুণ্ঠন সদায় চেণ্টাৰে কৰে। আৰু জনজাতি অঞ্চলৰ যি লিডাৰ, সেই লিডাৰক সামান্য পৰিমাণে অংশীদাৰ কৰি দিয়ে, লুণ্ঠনৰ অংশীদাৰ কৰি দিয়ে, সেই লিডাৰবিলাকৰ চৰিত্ৰ নাইকিয়া কৰি দিয়ে। হাগ্ৰামা মহিলাৰ দিনত বহুত কেলেংকাৰী হৈছিলে, কিন্তু হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ মাজত পাৰ্থক্যটো আছিলে যে হাগ্ৰামা মহিলাৰে নিজেও খাইছিলে, আনকো খুৱাইছিলে লুণ্ঠনৰ ক্ষেত্ৰত। কিন্তু প্ৰমোদ বড়োৰ দিনত সেইটো হ'লগে কি, লুণ্ঠন অকল প্ৰমোদ বড়ো আৰু প্ৰমোদ বড়োৰ লগত থকা একাংশ ছাত্ৰ নেতাই পায়, তাৰ বাহিৰে আনে লুণ্ঠন কৰিবলৈ নাপায়। তো এনেকে আমি দেখিবলৈ পাইছো যে আনকি দুৰ্নীতিৰ ক্ষেত্ৰতো মানে এটা কনচেন্ট্ৰেশ্যন, এটা কেন্দ্ৰীভূত দুৰ্নীতিৰ কেন্দ্ৰবিন্দু কেইটামান গঢ়ি উঠিছে। ইয়াৰ আগতে জানিবা হাগ্ৰামা মহিলাৰ দিনত ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন হৈছিলে, এতিয়া চেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন হৈ প্ৰমোদ বড়ো বেছিকে ধনী হৈছে, হাগ্ৰামা মহিলাতকৈ হয়তো ইতিমধ্যে ধনী হৈ গ'ল বুলি মই ভাবো। তো আৰু এনেকৈ আমি দেখিবলৈ পাইছো যে অঞ্চলটোৰ অনুন্নয়ন, অঞ্চলটোৰ মানুহৰ কোনো উপকাৰ হোৱা নাই। কেইটামান ঠিকাদাৰ, যেনেকে আপুনি মনো ব্ৰহ্মৰ কথা ক'লে, তেনেকুৱা কেইটামান ঠিকাদাৰে মানে কাম নকৰাকে পইচা উলিয়াই লৈ গৈছে। বহুত দলং এনেকুৱা আপোনালোকে দেখিবলৈ পাব বিটিএডিত। তাৰ ভিতৰত আৰু এটা কাম হৈছে যে বিটিএডি অঞ্চলত হিমন্ত বিশ্ব শৰ্মাই আজি আপোনাৰ আদানীক মাটি দিবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে, পৰ্বতজোৰাৰ যিটো আন্দোলন, পৰ্বতজোৰাত তেনেকৈ আপুনি দেখিছে যে আমাৰ হেৰিয়াত কি কয় আপোনাৰ আমাৰ ৰামদেৱক মাটি দিবৰ কাৰণে ব্যাপক অঞ্চল এটা ৰামদেৱক মাটি দিবৰ কাৰণে ব্যৱস্থা কৰিছে। এনেকৈ এওঁলোকে কেৱল লুণ্ঠনেই কৰা নাই, এওঁলোকে কেৱল দিল্লীৰ আজ্ঞাবাহীয়ে খোৱা নাই প্ৰমোদ বড়ো, তেওঁলোক কেৱল দিছপুৰৰ আজ্ঞাবাহীয়ে খোৱা নাই, হিমন্ত বিশ্ব শৰ্মাৰ হৃদয় খোৱা নাই, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰমোদ বড়োৱে মানে আপোনাৰ চাৰেণ্ডাৰে কৰা নাই। লগতে কি কৰিছে যে এই অঞ্চলৰ ভূমি চিৰকালৰ কাৰণে কিছুমান কৰ্পৰেট শক্তি, কিছুমান পুঁজিপতি, কিছুমান 2 নম্বৰী মানুহক এনেকৈ দি এই অঞ্চলটোৰ যি মূল আন্দোলন আছিলে,
যে ভূমিৰ অধিকাৰ বড়ো মানুহৰ হাতলৈ আহিব লাগে, ভূমিৰ অধিকাৰ স্থানীয় মানুহৰ হাতলৈ আহিব লাগে, এই প্ৰশ্নবিলাক নাইকিয়া কৰা আমি দেখিবলৈ পাইছো। ডিলিমিটেশ্যনৰ পাছত BTADত দেখা পোৱা গৈছে 15টা বিধানসভা সমষ্টি হৈ গ'ল আৰু এইবাৰ BTC নিৰ্বাচনত দেখা পোৱা গৈছে যে আটাইকেইটা ৰাজনৈতিক দলে ইয়াতে অংশগ্ৰহণ কৰি আছে। আগ্ৰাসী ৰূপত এইবাৰ আহিছে বিজেপি আৰু কংগ্ৰেছৰ কিমান ভেটি আছে আমি নাজানো, কিন্তু দেখা পোৱা গৈছে যে 40টা সমষ্টিত, অৱশ্যে 39টা সমষ্টিত তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা হ'ব, সেই আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছে। বিজেপিয়েও 30টাতকৈ অধিক সমষ্টিত। প্ৰথম কথাটো হ'ল যে কোনোপধ্যে বিজেপিক BTC অঞ্চলত ক্ষমতালৈ আহিবলৈ দিব নালাগে। যদি BTC অঞ্চলত বিজেপিক ক্ষমতালৈ আহে তেতিয়াহ'লে যিটো কাৰণত বড়ো মানুহে আন্দোলন কৰিছিলে যে কোকৰাঝাৰৰ ক্ষমতা সম্পূৰ্ণৰূপে গুচি যাব। গতিকে মোৰ প্ৰথম আৰু প্ৰধান কথাটো হ'ল যে বড়ো জনগণৰ স্বায়ত্ব শাসনৰ যি অধিকাৰ, সেই অধিকাৰ কোকৰাঝাৰত থাকিব লাগে, ক্ষমতা কোকৰাঝাৰত কুক্ষিগত হ'ব লাগে আৰু কোকৰাঝাৰত কেন্দ্ৰীভূত হৈ সেই ক্ষমতা গাঁও অঞ্চলবিলাকলৈ একেবাৰে VCDC বিলাকলৈ বিকেন্দ্ৰীকৃত হ'ব লাগে। কিন্তু এই ক্ষমতা যদি কিবা কাৰণত বিজেপি জিকে তেতিয়াহ'লে দিছপুৰৰ পৰা নিয়ন্ত্ৰণ হ'ব, দিল্লীৰ পৰা নিয়ন্ত্ৰণ হ'ব, আৰু যাতে BTAD অঞ্চলৰ ক্ষমতা দিল্লী আৰু দিছপুৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এই ক্ষমতা যাতে কোকৰাঝাৰতে কেন্দ্ৰীভূত হয় আৰু কোকৰাঝাৰৰ পৰা গাঁও অঞ্চললৈ যায়, তাৰ কাৰণে মই ভাবো যে BTC অঞ্চলৰ যি আঞ্চলিক দল BPF অথবা UPCL, এই দুটা দলে আচলতে এই নিৰ্বাচনত জয়ী হ'ব লাগে। যদি বিজেপি ইয়াত জয়ী হয় তেতিয়াহ'লে দুটা ঘটনা ঘটিব। এক নম্বৰ কথা যে আকৌ BTCত আন্দোলন আৰম্ভ হৈ যাব, কাৰণ BTADৰ স্থানীয় মানুহৰ যি সংগ্ৰাম, ইয়াৰ সম্পদৰ ওপৰত অধিকাৰ, ইয়াৰ মাটিৰ ওপৰত অধিকাৰ, ইয়াত স্বতন্ত্ৰ স্বশাসনৰ অধিকাৰ, স্বশাসনৰ সোৱাদ বিচাৰি বড়ো মানুহে যি আন্দোলন কৰিছে, সেই স্বশাসনৰ সোৱাদটো হিমন্তৰ ওচৰলৈ গুচি যাব। যেনেকৈ আজি আপোনালোকে দেখিছে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিটো ক্ষমতা, সেই ক্ষমতা এতিয়া কমপ্লিটলি বিজেপিৰ হাতলৈ গুচি গ'ল। তাৰ ফলস্বৰূপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখন হিমন্ত বিশ্ব শৰ্মাৰ ATMত পৰিণত হ'ল। এতিয়া কাৰ্বি আংলং বহুতে একেই কয়, প্ৰমোদ বড়োকে একেই আখ্যা দিব খোজে বহুতে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে উঠা বহা কৰে, কিন্তু তথাপি ইয়াত এটা অকণমান হ'লেও জটিলতা আছে। ইয়াত বড়োসকলৰ অলপ হ'লেও অধিকাৰ সাব্যস্ত হয়, কিন্তু কাৰ্বিসকলৰ কোনো অধিকাৰেই নাই। হিমন্ত বিশ্ব শৰ্মাই 1000 বিঘা মাটি লাগে বুলি কৈছে, তেওঁৰ পত্নীলে দি দিবলৈ বাধ্য হৈছে। হিমন্ত বিশ্ব শৰ্মাই কেৱল আপোনাৰ কি নাম তুলিৰাম ৰংহাঙক অলপ লুণ্ঠন কৰিবলৈ দিছে, তাৰ বাহিৰে সমস্ত কাৰ্বি আংলঙৰ ক্ষমতা এতিয়া বিজেপি RSSৰ হাতলৈ গুচি গ'ল। এতিয়া কাৰ্বি মানুহৰ ক্ষমতা তাত নাই, বাঙালী মানুহৰ ক্ষমতা। আজি BTADটো আমি দেখিবলৈ পাইছো যে বাঙালী মানুহ ব্যাপক ৰূপত, যেতিয়াই বিজেপি গঢ়ি উঠিছে, ব্যাপক ৰূপত বাঙালী মানুহৰ অধিকাৰ। আজিৰ দিনটোত আপোনালোকে যদি চাই যে আনকি কোকৰাঝাৰতো বিজেপি অহাৰ পাছত প্ৰমোদ বড়ো নহয়, প্ৰমোদ বড়ো মন্ত্ৰীসভাৰ আন এজন বাঙালী সদস্য, কি নাম আপোনাৰ, তেওঁৰ নামটো কি আছিলে, অৰূপ দেৰ হাতত সম্পূৰ্ণৰূপে ক্ষমতা কক্ষিগত হৈছে। বাঙালী মানুহ এনেই আপোনাৰ নিশ্চয় জানে যে আপোনালোকে গ্ৰামোন্নয়ন মন্ত্ৰী আমাৰ দাস ডাঙৰীয়া এনে কোৱা নাই যে বিজেপি জন্ম হৈছে, অসমত জন্ম হৈছে হেৰিয়াৰ ঔৰসত লালন পালন কৰি হিন্দী ভাষীৰ ঔৰসত আৰু হিন্দু বেংগলীৰ ইয়াত তেওঁলোকক লালন পালন কৰি তুলি ধৰিছে। এতিয়া সেইকাৰণে আমি দেখিবলৈ পাইছো যেনেকৈ সমগ্ৰ অসমত আজি বেংগলী আপোনাৰ সমগ্ৰ অসমত যেনেকৈ আপোনাৰ বাংলাদেশী বিলাকক, হিন্দু বাংলাদেশী বিলাকক অধিকাৰ প্ৰদান কৰিব খোজা হৈছে, তেনেকে অৰূপ দেৰ নিচিনা কিছুমান বিতৰ্কিত কেলেংকাৰীযুক্ত 2 নম্বৰী গণ্ডগোলীয়া মানুহক কি কৰিছে BTC অঞ্চলত আনকি প্ৰমোদ বড়োৰ ওপৰত বহুৱাই দিছে। গতিকে মই ভাবো যে আকৌ এবাৰ মই স্পষ্ট কৰি দিওঁ দে, দুটা কাম যদি কেনেবাকে বিজেপিৰ হাতলৈ যায়, 1 নম্বৰ BTADত আকৌ অস্ত্ৰৰ জনজননী আৰম্ভ হ'ব, আকৌ বিদ্ৰোহ হ'ব, আকৌ মানুহ আন্দোলনলৈ গুচি যাব। সেইকাৰণে মই ভাবো যে অতি কমেও অহা 20 বছৰলৈ পুনৰ হয় BPFৰ হাতত নহলে UPPLৰ হাতত আমি BTADৰ শাসন ক্ষমতা এৰি দিব লাগে। 1 নম্বৰ, এই অঞ্চলটোৰ স্থায়ী শান্তিৰ কাৰণে এইটো অত্যন্ত প্ৰয়োজন। নাম্বাৰ 1। নাম্বাৰ 2, যদিহে বিজেপি ইয়ালৈ আহে তেতিয়াহ'লে বিজেপিত ইয়াত কি হ'ব, আজিৰ দিনটোত অনাবড়ো মানুহবিলাকে সংঘাত লিপ্ত হ'বলগীয়া হৈছে সম্পদৰ
কাৰণে মাটিৰ ভূমিৰ অধিকাৰৰ কাৰণে চাকৰিৰ কাৰণে সেই ইছ্যুবিলাক তল পেলাই হিমন্ত বিশ্ব শৰ্মাই এই সংঘাতবিলাকৰ অন্য এটা সংঘাতক ডাঙৰ কৰি দিব হিন্দু মুছলমানৰ সংঘাত ইয়াৰ সাংঘাতিক ধৰণৰ হিন্দু মুছলমানৰ সংঘাত হ'ব আৰু বিজেপি অহাৰ লগে লগে আকৌ BTC বা BTAD অস্থিৰ হৈ পৰিব আকৌ বিদ্ৰোহী হৈ উঠিব আকৌ সংগ্ৰাম গঢ়ি উঠিব আৰু এই অঞ্চলৰ অনাবৰু মানুহৰ মাজতে সেই সংঘাত লগোৱাৰ ক্ষেত্ৰত এটা সাম্প্ৰদায়িক দৃষ্টিকোণেৰে এটা পৰিৱেশ সৃষ্টি কৰিব গতিকে মই ভাবো যে অতি স্পষ্টভাৱে মই ভাবো যে কোনো পধ্যে বিজেপিৰ হাতলৈ BTADৰ ক্ষমতা যাব নালাগে এইবাৰ পুনৰ মইতো ভাবো মোক যদি আপুনি বেছি খোলাকে সোধে তেতিয়াহ'লে মই কম যে নহয় এইবাৰ ক্ষমতা BPFৰ হাতলৈ যাব লাগে কাৰণ আমি দেখিছিলো যে BPFে বিজেপিৰ ওচৰত বা কংগ্ৰেছৰ ওচৰত অলপ কম পৰিমাণে আত্মসমৰ্পণ কৰিছিলে কিন্তু প্ৰমোদ বৰুৱে বিজেপিৰ ওচৰত 100% আত্মসমৰ্পণ কৰিছে অকমান ৰখাইছো এক ডাঙৰ মন্তব্য অখিল গগৈ ৰাজ্য দলৰ সভাপতি এক ডাঙৰ মন্তব্য তেওঁ মুকলিকে কৈছে BPFক সমৰ্থন এক প্ৰকাৰ তেওঁ সমৰ্থন আগবঢ়াইছে যে BTR ৰাইজে BPFক সমৰ্থন কৰিব লাগে আৰু BTC BPFৰ পৰিষদ গঠন হ'ব লাগে বুলি এক প্ৰকাৰ তেওঁ সমৰ্থন আগবঢ়াইছে আৰু তেওঁ মুকলিকৈ তেওঁ মন্তব্য প্ৰকাশ কৰিছে এই মুহূৰ্তত এক ডাঙৰ খবৰ দি ক্ৰছ কাৰেণ্টৰ দৰ্শকৰ বাবে যে অখিল গগৈয়ে BPFক সমৰ্থন কৰিছে অখিল গগৈয়ে BPFক সমৰ্থন কৰিছে তেওঁ কোনো ৰাষ্ট্ৰীয় দল দিছপুৰ বা দিল্লীৰ পৰা নিয়ন্ত্ৰণ হোৱা কোনো ৰাজ্যিক কোনো ৰাষ্ট্ৰীয় দলৰ আগ্ৰাসী ভূমিকা থাকিব নালাগে আৰু সেই ৰাষ্ট্ৰীয় দলসমূহক ইয়াৰ BTR-বাসী ৰাইজে প্ৰত্যাখ্যান কৰিব লাগে তাৰ বিপৰীতে আঞ্চলিক দলক তেওঁ সমৰ্থন আগবঢ়াইছে আৰু অলপ মুকলিকৈ ক'বলৈ গৈ তেওঁ কৈছে যে BPFক সমৰ্থন কৰিব লাগে BTR-বাসী ৰাইজে অখিল গগৈ ডাঙৰীয়া আপোনাৰ মুকলি আহ্বান নেকি যে BTR-বাসী ৰাইজে BPFক সমৰ্থন কৰিব লাগে মোৰ মুকলি আহ্বানটো হ'ল যে BTR অঞ্চলত থকা আঞ্চলিক দল বড়ো দলকেইটাকহে আচলতে ক্ষমতাত বহুৱাব লাগে আৰু অতি কমেও 20 বছৰলৈ ক্ষমতাত তেওঁলোকে থাকিব লাগে দ্বিতীয় বস্তুটো হ'ল যে এই দলকেইটাৰ ভিতৰত এই দুটা দল এটা হ'ল BPF আৰু UPPL এই দুটা দলৰ ভিতৰত UPPLটো বিজেপিৰ ওচৰত বেছি নতজানু হৈ গৈছে প্ৰমোদ বড়ো সম্পূৰ্ণৰূপে চাৰেণ্ডাৰ কৰিছে কিন্তু আমি দেখিছিলো যে হাগ্ৰাম অমাহিৰে তাতকে নিজৰ স্থিতি সবলভাৱে প্ৰকাশ কৰিবলৈ বড়োসকলৰ অধিকাৰৰ প্ৰশ্নটো সবলভাৱে তুলি ধৰিবলৈ সক্ষম হৈছিলে দ্বিতীয়তে আমি দেখিছিলো যে হাগ্ৰাম মহিলাৰ দিনত আনকি অনাবৰু মানুহবিলাকৰো কিছু অধিকাৰ আছিলে ব্যৱসায় বাণিজ্যত অংশীদাৰ পাইছিলে ঠিকা ঠুকলি পাইছিলে মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত এতিয়াৰ নিচিনা ইমান সমস্যাৰ সন্মুখীন হোৱা নাছিলে গতিকে এইফালৰ পৰা চাবলৈ গ'লে মই ভাবো যে আজিৰ দিনটোত বিজেপিৰ বেছি কাষ নচপা কমকে তথাপিও তেওঁলোকৰ গণ্ডগোল আছে তথাপি মই ভাবো যে BPFক ভোটদান কৰাটো এই সময়ত আমাৰ কি কয় BTAD অঞ্চল বা BTR অঞ্চলৰ সকলো মানুহৰ গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মই ভাবো ৰাজনীতিৰ ভূৰসাসকলে ক'ব খোজে যে বিজেপিয়ে এইবাৰ ফাণ্ড পাতি থৈছে যোনে আসনলৈ আহিব বিজেপি অংশীদাৰ হ'ব UPPLৰ অংশীদাৰ হ'ব বা BPFৰ অংশীদাৰ হ'ব মুঠতে বিজেপি এইবাৰ শাসনত থাকিব খোজে পূৰ্বৰ দৰে মই ভাবো যে BTADৰ মানুহে বা BTCৰ মানুহে এবাৰ সংখ্যাগৰিষ্ঠতাৰ ক্ষেত্ৰত 40খন আসনৰ 20+ আসনত আচলতে BPFক জিকাই দিব লাগে যদি 20+ আসনত BPFক জিকাই তেতিয়াহ'লে BTCৰ মানুহবিলাক অলপ শান্তিত থাকিবলৈ পাব বড়ো অনাবড়ো দুইটা জাতিৰ মানুহ অলপ শান্তিত থাকিবলৈ পাব আৰু বাকি মই ভাবো যে ৰাইজৰ দলক এটা বা দুটা সিট অন্তত দিব লাগে এই কাৰণে যে ৰাইজৰ দলক যদি এটা বা দুটা সিট দিয়ে ৰাইজৰ দলে সকলো প্ৰশ্ন BTCৰ বড়োসকলৰ প্ৰশ্ন আৰু BTCৰ অনাবড়োসকলৰ প্ৰশ্ন এই দুয়োটা প্ৰশ্ন তেওঁলোকৰ পৰিষদীয় এলেকাত অৰ্থাৎ পৰিষদত তেওঁলোকৰ আপোনাৰ কোকৰাঝাৰত এই প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰিব যেনেকৈ অখিল গগৈয়ে আজি 126 জন MLAৰ ভিতৰত উত্থাপন কৰিবলৈ সক্ষম হৈছে তেনেকৈ আমাৰ যদি কোনোবা এজন MLAক জিকাই দিব পাৰে আমাৰ কাউন্সিলৰক জিকাই দিব পাৰে পৰিষদীয় নিৰ্বাচনত তেতিয়াহ'লে নিশ্চিতভাৱে মই নিজে লাগি ল'ম আৰু নিজে লাগি লৈ কোকৰাঝাৰত যাতে বড়ো আৰু অনাবড়ো সকলো ৰাইজৰে BTC অঞ্চলৰ মানুহৰ কথাৰ প্ৰতিধ্বনি হয় তেওঁলোকৰ দাবী দাবাবিলাক উত্থাপন হয় কাউন্সিলখন যেন অকল টকা লুণ্ঠন কৰাৰ হাতিয়াৰ নহয় কাউন্সিলত যাতে সেই অঞ্চলৰ জনগণৰ সমস্যাৰ প্ৰশ্নটো উত্থাপন হয় তাৰ ব্যৱস্থা কৰিবলৈ সক্ষম হ'ম
আৰু মই দুটা প্ৰশ্ন সুধিম বিটিআৰ প্ৰসংগত। এইবাৰ দেখা পোৱা গৈছে বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে আৰক্ষী এনকাউণ্টাৰ হোৱা লোকক, বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে নাৰী নিৰ্যাতন কৰা লোকক। যি বিজেপিয়ে দুৰ্নীতি সেইটো শূন্য সহনশীলতাৰ কথা কয়, নাৰী সন্মানৰ কথা কয়। অংকিতা দত্তক লৈ পেলাই তেওঁলোকে আন্দোলন পৰ্যন্ত কৰিছিল, কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে যেতিয়া অভিযোগ উত্থাপন কৰিছিল। সেই বিজেপিয়ে এইবাৰ বিটিআৰত নাৰী নিৰ্যাতনকাৰীক, আৰক্ষী এনকাউণ্টাৰ হোৱা লোকক পৰ্যন্ত প্ৰাৰ্থিত্ব দিছে। এইটো বৰ হাস্যকৰ কথা। এইটো বৰ হাস্যকৰ কথা যে বিজেপিয়ে সদায় স্বচ্ছতাৰ কথা কয়, সদায় শুদ্ধ হৈ থকাৰ কথা কয়। বিজেপিৰ মুখত মানে ৰাম নাম সদায়, কিন্তু কামত তেওঁলোকৰ একেবাৰে ৰাৱণতকৈ ছাৰ। আপোনালোকে নিজেই দেখিছে যে আপোনাৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে দালাল বিলাকক ধৰিছিলে আৰু দালালক ক'ৰবাত এনকাউণ্টাৰ কৰিছিলে, ভুৱা এনকাউণ্টাৰ। সেইটো আকৌ মই ছাপোৰ্ট নকৰো দেই, ভুৱা এনকাউণ্টাৰটো। কিন্তু তেনেকুৱা এজন দালাল যাক ভুৱা এনকাউণ্টাৰ কৰিছিলে, তেনেকুৱা এজন দালালকে এইবাৰ আকৌ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব দিলে। এজন দালালকতো বিধায়কো কৰি ললে। এজন বিধায়কক, এজন দালালক নহয়। আজি যদি অশোক সিংঘাল চাই তেতিয়াও মাটিৰ কাম কৰে তেওঁ। আপোনালোকে যদি ৰামেশ্বৰ তালুকদাৰ চাই, তেওঁ এতিয়া GMDৰ চেয়াৰমেন। ফণী তালুকদাৰ বিধায়ক, মানে মাটিৰ দালাল গোটেই মখা এতিয়া বিজেপিৰ ভিতৰুৱা মানুহ। আৰু এতিয়া যিবিলাক মাটিৰ দালাল জীয়াই আছে সেইবিলাকো চব বিজেপিৰ মানে সাংগু পাংগু সদস্য। গতিকে মই ভাবো যে বিজেপিৰ সেই যিটো আপুনি বিখ্যাত ৱাশ্বিং মেচিনৰ তত্ত্ব কৈছে, বিজেপিৰ ৱাশ্বিং মেচিনত সোমোৱাই এওঁলোকে এই মাটিৰ দালাল বিলাকক আৰু নাৰী নিৰ্যাতনকাৰীৰ কথা কৈছে। মই অৱশ্যে কোন নাৰী নিৰ্যাতনকাৰী ইমান ভালকে নাজানো, কিন্তু নাৰী নিৰ্যাতনকাৰীৰ কথা যিবিলাক কৈছে সেই কথাবিলাকো তেওঁলোকে কৰাটো স্বাভাৱিক বুলি ভাবো। মই সেইকাৰণে ভাবো যে BTD অঞ্চলৰ এই নিৰ্বাচনত আমি বিজেপিক প্ৰত্যাখ্যান কৰা দৰকাৰ। বিটিআৰ প্ৰসংগত মোৰ শেষ প্ৰশ্ন, তাৰ পাছত ৰাজ্যৰ ৰাজনীতি কিছু কথা পাতিম অখিল গগৈৰ সৈতে। কিছু সময় পাইছো আৰু সেই সুবিধা লৈ লৈছো। অখিল গগৈৰ গাড়ীত মই ওপৰত আছো এই মুহূৰ্তত, তেওঁ যাত্ৰা কৰি আছে এঠাইৰ পৰা আন ঠাইলৈকে, গতিকে সেই অকমান সময় লৈ লৈছো সুযোগ সুবিধা বুজি লৈ। কংগ্ৰেছৰ কোনো ধৰণৰ ভেটি নথকা স্বত্তেও এইবাৰ দেখা পোৱা গৈছে আটাইকেইখন আসনত কংগ্ৰেছে প্ৰাৰ্থী দিছে। মই এটা প্ৰশ্ন, আৰু মোৰ প্ৰশ্নটো অলপ দীঘলীয়া হব। তৰুণ গগৈৰ সময়ত আমি দেখা পাইছো তৰুণ গগৈয়ে সেই যি ৰাজনৈতিক ক্ষমতা সেয়া বিটিআৰৰ নিজৰ মানুহৰ হাতত তেওঁ অৰ্পণ কৰিব বিচাৰিছিল। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত এক ইউ-টাৰ্ণ দেখা পোৱা গৈছে, য'ত তেওঁ আটাইকেইটা সমষ্টিত প্ৰাৰ্থী দি পেলাই তেওঁ নিজৰ হয়তো ভেটি সবল কৰিব বিচাৰিছে, বা কি বিচাৰিছে সেইটো মই নাজানো। আপোনাৰ পৰ্যবেক্ষণ কেনেকুৱা? আমি ক' পালোহি এতিয়া? মই আপোনালোকক এটা কথা কব খোজো, আচলতে কংগ্ৰেছে BTCত যি কাম কৰিছে এইটো কবলৈ গলে বিজেপিক সহায় কৰাৰ কাৰণে কৰিছে। দুৰ্ভাগ্যজনক কথাটো, কিন্তু কথাটো সেইটোৱে সত্য যে কংগ্ৰেছে 40টাৰ ভিতৰত 39খন চিটত, 40খনতে দিছিলে নেকি, 40খনৰ ভিতৰত 40খন আসনতেই তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আৰু 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা কথাটো তেওঁলোকে কৈছে যে নহয়, তেওঁলোকৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে, সবল কৰিবৰ কাৰণে এই কাম কৰিছে। কিন্তু কাৰ্যত দেখা গৈছে যে কংগ্ৰেছৰ এই কামৰ জৰিয়তে অনাবৰু ভোটবিলাকৰ ক্ষেত্ৰত, বিশেষকৈ মুছলমান ভোটবিলাক বিভক্ত হৈ বিজেপিক সুযোগ আনি দিবৰ কাৰণে আৰু BPFক পৰাজিত কৰাৰ কাৰণে সুচল হৈ পৰিছে। সেইকাৰণে যদি ইণ্টেনশ্যনেলি কংগ্ৰেছে কৰিছে, মই নাজানো বিজেপিক সহায় কৰি দিবৰ কাৰণে, কিন্তু বিজেপিৰ সহায় হৈছে। যদি ইণ্টেনশ্যনেলি কৰা নাই, তেতিয়াহ'লে মই ভাবো যে কংগ্ৰেছে এইটো ভুল ষ্ট্ৰেটেজি লৈছে। তৃতীয় কথাটো হ'ল যে কংগ্ৰেছে কিয় BPFৰ লগত একলগ নহল? যদি BPFৰ লগত একলগ নহল, তেতিয়াহ'লে যদি সঁচাকে কংগ্ৰেছে ইয়াত অলপ কিবা কাম কৰিব খুজিছিলে, আন বিৰোধী দলবিলাকৰ লগত কিয় একলগ নহল? আমি আটাইবিলাকে মিলি যদি একেলগতে খেলিলোহেঁতেন, তেতিয়াও যদি 2টা বা 3টা আসনতো আমি যদি জিকিলোহেঁতেন, বা 4খন আসনতো যদি জিকিলোহেঁতেন, তেতিয়াহ'লে কোকৰাঝাৰত আমাৰ প্ৰশ্নবিলাক, বিৰোধীবিলাকৰ প্ৰশ্ন আৰু BTC অঞ্চলৰ ৰাইজৰ মূল প্ৰশ্নবিলাক আমি তাত উত্থাপন কৰিব পাৰিলোহেঁতেন। এতিয়াতো মই ইয়ালৈ আহি নিজে গম পাইছো যে কংগ্ৰেছটো ক'তো জিকাৰ চান্সেই নাই। মুছলমান এলেকাবিলাকত ক'ৰবাত অলপ ভোট পাব, কিছু ভোট পাব, আৰু ভোট পাই তেওঁলোকে বিজেপিক জিকাৰ কাৰণে সুযোগ উলিয়াই দিব। যেনেকে ধৰক অৰূপ দে বোলা মানুহজনৰ যিটো সমষ্টি,
অৰূপ দে বিলাক মানুহজনৰ সমষ্টিটোত গোটেইবিলাকে BPF-এও মুছলমান দিছে, কংগ্ৰেছেও মুছলমান কেণ্ডিডেট দিছে, UPPL-এও মুছলমান কেণ্ডিডেট দিছে, সকলোবিলাকে মুছলমান কেণ্ডিডেট দি তাত অৰূপবাদী নেতাজনক জিকাই দিবৰ কাৰণে কংগ্ৰেছে আৰু বাকী দলবিলাকে একেলগতে অকল মুছলমান কেণ্ডিডেট দি অৰূপ দে হিন্দু কেণ্ডিডেট দি তেওঁক জিকাই দিব কাৰণে মথনগুৰিটো দেখা পাইছো এনেকুৱা এগৰাকী তেওঁলোকে জিয়াউৰ ৰহমান নামৰ কোনোবা এগৰাকী তাতে সংখ্যালঘু নিৰ্ণায়ক ভোট আছে, সংখ্যালঘু আটাইতকৈ বেছি ভোট আছে। কিন্তু মথনগুৰিত আমি দেখিবলৈ পাইছো যে তাতে কংগ্ৰেছে সংখ্যালঘু দিছে, BPF-এ সংখ্যালঘু দিছে, তাৰপিছত AGP-য়ে সংখ্যালঘু দিছে, আকৌ AGP-য়ে সংখ্যালঘু দিছে নে নাই মই নাজানো, নাই দিয়ে চাগে। আৰু আপোনাৰ তাৰ বিপৰীতে কিন্তু আমি দেখিবলৈ পাইছো যে তাত UPPL-ক জিকি দিবৰ কাৰণে সুযোগ প্ৰদান কৰিবৰ কাৰণে কংগ্ৰেছে সেই ঠাইতে মুছলমান কেণ্ডিডেট দিছে। গতিকে কংগ্ৰেছৰ এই যি BTADৰ যিটো ষ্ট্ৰেটেজি, এই ষ্ট্ৰেটেজিটো মই কওঁ যে এইটো গণতন্ত্ৰৰ বিৰুদ্ধে লোৱা ষ্ট্ৰেটেজি। কংগ্ৰেছৰ এই ষ্ট্ৰেটেজিটোক মই কওঁ যে বিজেপিক সহায় কৰাৰ ষ্ট্ৰেটেজি। কংগ্ৰেছক এই স্থিতিটোক মই কওঁ যে BTAD অঞ্চলৰ ৰাজনীতি বুজি নোপোৱাকৈ, BTAD অঞ্চলৰ ৰাইজৰ সহায় নোহোৱাকৈ, BTAD অঞ্চলৰ ৰাইজক অধিক পৰিমাণে বিজেপিৰ গ্ৰাসত পেলাই দিবৰ কাৰণে বা বিজেপিৰ সহযোগী UPPL-ৰ গ্ৰাসত পেলাই দিবৰ কাৰণে আচলতে কংগ্ৰেছে সহযোগিতা আগবঢ়ালে। সেইকাৰণে মই ভাবো যে BTC ইলেকশ্যনৰ ক্ষেত্ৰত কংগ্ৰেছৰ ভূমিকা নিতান্তই নেতিবাচক, নিতান্তই সংশয়মূলক আৰু নিতান্তই গৰিহণাযোগ্য। অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য সেই ভূমিকাক চোকা সমালোচনা কৰে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কয় কংগ্ৰেছৰ এই সিদ্ধান্তই কিন্তু বিজেপিৰ সহায় হ'ব এই সিদ্ধান্তৰ বাবে। পুনৰ আৰু সেইকাৰণে তেওঁ এই যি মন্তব্য কৰিছে সেই মন্তব্যৰ প্ৰভাৱ পৰৱৰ্তী সময়ত কেনেকুৱা হয় সেয়া কিন্তু লক্ষণীয় হ'ব। এই মুহূৰ্তত মই দুটামান ৰাজ্যিক পৰ্যায়ৰ দুটামান প্ৰশ্ন কৰিব খুজিছো, অকণমান ৰৈ দিব নেকি? নতুনকে কৰো আমি। হয়, নিশ্চয়কৈ কিছু হয়তো কাৰিকৰী বিজুতি আছে আৰু অখিল গগৈ চাগে কিছু অসুবিধা তেওঁ পাই আছে। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম, আপোনালোকে চাই থাকিব।